হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে নিশ্চয়। আৰু মোৰো ভালেই। বহুত দিন আপোনালোকলৈ ভিডিঅ' আগবঢ়োৱা নাই। আচলতে এডিট কৰিবলৈ আজিকালি সময়ৰ অকণমান অভাৱ হয়, সেয়েহে ভিডিঅ'সমূহ দিব পৰা নাই। আৰু আজি বহুত দিনৰ পিছত এটা ভিডিঅ' কৰোঁ বুলি ভাবিলোঁ। আশা কৰোঁ সকলোৱে আদৰি ল'ব। আৰু আজি ভিডিঅ'টোত বৰ বিশেষ একো নাই, দেখিছে এয়া বহুত চিম্পুলকৈ আছোঁ, ঘৰত মানে যেনেকৈ আছোঁ তেনেকৈয়ে ভিডিঅ' বনাইছোঁ। আৰু আজিৰ ভিডিঅ'টোত আছে আমাৰ বাৰীত শাক পাচলি, মানে কি শাক পাচলি আৰম্ভ কৰিছে সেয়া আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আহকচোন তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু শেষলৈকে চাই সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ। এইফালে এইটো আমাৰ মেইন ঘৰটো আৰু এইখন আমাৰ বাৰী। এতিয়া বাৰীত কি আছে সেয়া আপোনালোকক দেখুৱাম। এয়া ডাংবটি, এয়া বগাবৰ বাবে এনেকৈ জেং দি দিছে আৰু এতিয়ালৈকে লগা নাই, লাগিব। আগতে এজোপা লাগিছিলে বাৰু, সেইজোপা আমি দুবাৰমান খালোঁ। এইজোপা অলপ আগতীয়া হ'ল আৰু এয়া লাগি আছে, আমি দুবাৰমান খালোঁ। আৰু এতিয়া নতুনকৈ এয়া কৰিছে, এয়া চাওক। আৰু এইজোপা আছে জিকা, ইয়াতে জিকা লাগি আছে, দেখাম দেই। এইয়া জিকা ইমান ডাঙৰ হৈছে আৰু 3-4 দিনৰ পিছত খাব পৰা হ'ব। আৰু এইটো ইয়াতে এজোপা ভাতকেৰেলা হৈছে, এয়া ভাতকেৰেলা কলি পেলাইছে। এজোপা জিকা গছ। এইফালে এয়া আমাৰ বাৰীত কাম কৰিয়ে আছে, অলপ চাফ চিকুণ কৰি দিছে তলটো। আৰু ভাতকেৰেলা এইখিনি দি থোৱা আছে। এয়া ভাতকেৰেলা বগাইছে, ক'ৰবাত এটা দুটা লাগিছেও। তোমাকো দেখাই দিছোঁ দেই অকণমান। ডাংবটিৰ মাজে মাজে আহিছোঁ দেই। এইফালে দেখুৱাম ভেন্দি, এয়া চাওক ভেন্দি কিমান সৰু গছতে লাগিছে। আচলতে আমাৰ ঘৰতে গৰু আছে আৰু সেইবাবে গোবৰটো মানে ইমান অভাৱ নাই, ধুনীয়াকৈ সাৰুৱা হৈ থাকে বাৰীখন। এয়া চাওক ইমান সৰু গছজোপাত এয়া ভেন্দি লাগিছে। এইটো এয়া ভেন্দি এইফালে আছে আৰু এইফালে এয়া সৰু সৰু পুলি দি থোৱা আছে। এইফালে আছে তিয়ঁহ, এয়া তিয়ঁহৰ খেতি। সকলোৰে মানে অকণমান অকণমান কৰিবলৈ চেষ্টা কৰিছে আৰু দেউতাও লাগি থাকে বাৰীখনত। তেওঁ যিখিনি সময় পায় সেইখিনি সময় অকণমান বাৰীখন চাফ চিকুণ কৰি। এইয়া তিয়ঁহ, এইটো তিয়ঁহ আগতে 3-4টা খাইছোঁ দেই। এইটো আৰু এয়া চব সৰু সৰু কলি, এয়া প্ৰতিজোপা গছতে তেনেকৈ কলি আছে। এইফালে এয়া কলি, এয়া তিয়ঁহ লাগি আছে, এইফালে এয়া লাগি আছে। আৰু এইফালে ইয়াতো ভেন্দি দি থোৱা আছে কাষত। আৰু এইফালে আমাৰ এগৰাকী সৰু খেতিয়ক আছে। এতিয়া চাওঁ, এয়া ভেন্দি এয়া পচাই থোৱা আছে, এইকেইটা ৰুবলৈ আছে। এইফালে আমাৰ এয়া সৰু খেতিয়ক। ধুনু কি কৰিছা? ফুল ৰুইছা? বা, এইটো টেমাত ৰুইছা নি? এইটো টাব নি তোমাৰ? বা, ধুনীয়া হৈছে দেই। আৰু এয়া হ'ল মোৰ খেতি দেই। এয়া মোৰ কেপচিকামৰ খেতি। এয়া চাওক পুলি এয়া হৈছে ইমান ডাঙৰ। এয়া মানে পচাইছিলোঁ গুটি, একটা ৰুবলৈ আছে। আৰু এইটো আমাৰ ছোৱালীয়ে ৰুইছে দেই, ইয়াত ৰুইছে। এয়া এইকেইটা মোৰ কেপচিকাম, লাগিলে আপোনালোকক দেখুৱাম বাৰু আকৌ। আৰু লগতে আছে এয়া মান ধনিয়া, এয়া চাওক এয়া গুটি লাগিছে। আৰু ইয়াৰ পৰা আকৌ বাঢ়ি যাব, গছজোপা দুজোপাহে আছিলে, এতিয়া বাঢ়ি বাঢ়ি গৈ থাকিব। এটা ভাল বস্তু আমাৰ ঘৰত এইবাৰ হৈছে, এইয়া চাওক কি বাৰু গম পাইছেনে? পদিনা। এয়া ধুনীয়াকৈ পদিনাৰ খেতিয়ে হৈ আছে। এয়া আমাৰ মিষ্টাৰে বহুত যত্নৰে কৰিছে। আচলতে পদিনা উঠাবলৈ বহুত কষ্ট হয়। আগতেও 2-3বাৰ ৰুইছে কিন্তু হোৱা নাই, এবাৰ ধুনীয়াকৈ হৈছে এইডৰা। এয়া আৰু এইফালে আছে এজোপা আমাৰ টেঙা গছ। এজোপা আগতে দেখাইছোঁ বাৰু, তথাপিও এতিয়া আকৌ দেখাইছোঁ।
এয়া চাওক এজোপা টেঙা আমাৰ এয়া টেঙা কলি পেলাই আছে 12 মাহেই থাকে বুলি ক'লেও বেয়া নহ'ব বা ভুল কোৱা নহ'ব এজোপা দুই এটা ওলাই থাকে এয়া এইজোপা টেঙা লাগি আছে এয়া আমাৰ সৰু খেতিয়কৰ একেবাৰে আজৰি নাই কি কৰিছে ফুলবা নি ইয়াত মানে দেউতাকে কাম কৰি থকা দেখি তাই একদম ৰুবলৈ টাইম নাই এয়া কণ বিলাহী আছে এতিয়াও আছে চাওক আগতে এবাৰ দেখাইছিলোঁ যে এয়া বৰ বিলাহী শেষ হ'ল বাৰু এতিয়া কণ বিলাহীকে লাগি আছে আৰু এটা বস্তু আপোনালোকক ভাল বস্তু দেখুৱাম গোবৰবোৰ ইয়াতে এনেকৈ জমা কৰি থয় আৰু বাৰীলৈ দি থাকে সেইকাৰণে আমাৰ খেতিও ভাল হয় আৰু মাটিখিনি ধুনীয়া সাৰুৱা হৈ থাকে এইজোপা ৰঙালাও দুই এটা কলি পেলাইছে এয়া কলি পেলোৱা ষ্টাৰ্ট হৈছে এয়া এটা ৰঙালাও খালোঁ দেই আগতে এইজোপা বেঙেনাও আছে মানে মুঠৰ ওপৰত সকলো পাচলিৰে অকণমান অকণমান হ'লেও আমাৰ ঘৰত আছে এতিয়া এয়া বেঙেনা লাগি আছে চাওক কালি খালোঁ বাৰু বেঙেনা কেইটামান নি এয়া হেল্ল' এয়া জিকা দেই এয়া জিকা লাগিছে এয়া আৰু এইফালে আছে এজোপা তৰৈ এইজোপা হ'ল তৰৈ এয়া তৰৈ এয়া লাগিছে চাব দেই এইটো তৰৈ এইটো ভিডিঅ'ত বৰ ভালকৈ ধৰিব নোৱাৰিম তথাপিতো দেখুৱাইছোঁ আৰু এয়া ৰঙালাও হৈ আছে আৰু এইফালে আছে খুদ জলকীয়া এইটো জলকীয়া লাগি আছে এইকেইজোপা যোৱা বছৰ আমাক বহুত জলকীয়া দিলে আৰু মানে আমি ওচৰৰ মানুহকো বিলালোঁ আৰু ঘৰতো আচাৰ কৰিলোঁ বহুত এয়া চাওক বৰ ধুনীয়া লাগে যেতিয়া লাগি থাকে বস্তুবোৰ দেখিবলৈ আৰু বাৰীখনত ৰাতিপুৱা শুই উঠি আহিয়ে মানে মনটো ভাল লাগি যায় আৰু বস্তুকেইটা দেখি আৰু এটা ভাল বস্তু দেখুৱাম অলপ ছিঙিলে দেই মোৰ ভিডিঅ' কৰা নহ'লে মই আপোনালোকক দেখুৱাম কিমানখিনি ছিঙিলে এয়া চাওক এয়া আমাৰ ঘৰৰ ভোট জলকীয়া এয়া লাগি আছে ভোট জলকীয়া আচাৰ যোৱা বছৰ কৰা এতিয়াও আছে 2 বটল এয়া লাগে যদি আহিব এইটো ছিগিলে পকেই আছিলে অলপ মানে পকি আছিলে সেইখিনি আজি ছিঙিলে এয়া এইটো অকণমান ৰং ধৰিছে চুলীয়াকৈ এৰাই আহিব এয়া চাওক জলকীয়া টেঙা বিলাহীৰ পৰা পাচলিলৈকে আছে আৰু আমাক কি দেখাব আছে কচুজোপা ন কচু দেখাম এতিয়া কচু কেইজোপা দেউতাই দি থৈছে ধুনীয়াকৈ আৰু অকণমান হৈছেগৈ দেখাম কচু দেখাবলৈ আহিছোঁ আৰু কচু শাকটোতো বাৰু আছে এই শাকটো ক'বই নালাগে এইবোৰ মানে গোটেইখন কচু শাকেই আছে আৰু কিমান কচু কণ বিলাহী দি খালোঁ ঠিক নাই এইকেইটা বিটো হৈ আছে দেই কেইটামান মাজে মাজে বিটৰ খেতিও আছে অকণমান তাৰপিছত ধনিয়া পালেং লাই শাকটো খাই শেষ কৰিলোঁ এইফালে চাওক এয়া কচু এই অকণমান গাঁত দেখিছে এয়া এইবোৰ কচু দি থৈছে দেউতাই আৰু এয়া চাওক কচু মানে কচু গুটিটো হয় এয়া কচু থৈছে হৈছে এয়া কচু গুটি যেতিয়া খান্দিব তেতিয়া আকৌ ভিডিঅ' কৰি দেখুৱাম আৰু তাৰ মাজে মাজে আমাৰ পাচলিটো দেখিলেই আৰু আদা হালধি সেইখিনিও আছে দেই সেইখিনি এক্সট্ৰা সেইখিনি এতিয়া নেদেখুৱাম বাৰু লগতে দেখুৱাওঁ এইফালে আমাৰ মাটি কঁঠাল লাগি আছে এয়া আনাৰস আছে এইফালে কমলা গছ আছে কমলা লগা নাই বাৰু এতিয়ালৈকে আৰু আমটো ক'বই নালাগে আম বহুত লাগিছে এইফালে কঁঠাল আম কঁঠাল দেখুৱাম বাৰু এতিয়া দেখুৱাম এতিয়া এইবাৰ আমাৰ ঘৰত মানে পাচলি লগা ফল মূল হৈছে এজোপা আটলাছ লগা নাই লাগিব এইফালে ডালিম লাগিছে এইজোপা গছজোপা চাওক কিমান সৰু আৰু ইয়াতে ফুল ফুলিছে এয়া বাৰীৰ বস্তু এটা হ'লে দেখুৱাবলৈ মন গৈ থাকে আৰু ভালো লাগে ইয়াত আছিলে জাতিলাও দেই জাতিলাও মানে গৰু চাটলৈকে লাষ্ট আৰু গৰু চাটত এটা দিয়া হ'ল তাৰপিছত গছো মৰিলে আৰু জাতিলাও এতিয়া বেলেগ কোমোৰা গছ এইফালে হৈ আছে চাইডত
সেয়া গোবৰ বাল্টিয়ে নি আছে পুৰা কাম কৰি আছে একদম দেউতাক জীয়েকে কাম কৰি আছে এই আম একদম য'ত সৰি আছে এইফালে আম সেইফালে আম এজোপা টেঙাও আছে ৰবাব টেঙাও খালোঁ আমি এইবোৰ আম চাওক লাগি আছে আম কলটোতো আছেই কলগছ আৰু গোটেইখন কলগছে এজোপা মধুৰি বহুত লাগিলে এতিয়া লাষ্ট আম দেখাম এই আম আৰু কঁঠালটো দেখাই লওঁ তাৰপিছত আপোনালোকক কাজিৰঙাত ভোট জলকীয়াখিনি দেখুৱাম দেই এইফালে আনাৰসৰ গছ আছে এয়া কঁঠাল আপোনালোকক দেখাবলৈ সোমাই আহিছোঁ এইফালে এয়া কঁঠাল এয়া ইয়াৰ পৰাই লাগিছে এয়া কঁঠাল লাগিছে একদম ওপৰলৈকে আছে খালি পাৰিবলৈ বহুত কষ্ট হয় তথাপিও মুচি এটা আজি খাব লাগিব ইয়াচোক আপোনালোকে কঁঠালৰ মুচি খালেনে বাৰু জনাবচোন এতিয়া বলক মই আমাৰ সেয়া চাওক আম চাওঁ কিমান সৰি আছে আমবোৰ জলকীয়া বহুত বেছি ডাঙৰ বাৰীও নহয় তথাপিতো মানে অলপকৈ খেতি কৰা ষ্টাৰ্ট কৰিছে তো ভাল লাগে বাৰীতে কিবা এটা হ'লে খাবলৈও সোৱাদ থাকে আৰু দেখিও খুব ভাল লাগে আগতে এটা মই ভিডিঅ' দিছিলোঁ এটা নহয় বহুতকেইটা দিছোঁ বা যোৱাবাৰ কিছুমান কালত দিছিলোঁ সেইটো বহুতে মৰম দিছে সেইবাবে ভাল লাগিল এইফালে ডাঙবতিও এয়া চাওক কেনেকৈ লাগি আছে আৰু এতিয়া আপোনালোকক ভোট জলকীয়া কেইটা দেখাম দেই আহিছিলোঁ তাৰপৰা এটা কথা মনত পৰি গ'ল আমাৰ ঘৰত এটা শাক আছে এইটো চাওক কি শাক ধৰিব পাৰিছেনে এইটো চাওক কি শাক বাৰু কওক এইটো কি কমেণ্ট কৰি জনাবচোন এইটো ভোট জলকীয়াটো লৈ আহিছোঁ অথনি চিঙা এইটো কি শাক বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন যদি জানে মই এতিয়া কৈ নিদিওঁ বাৰু দেই বহুত ভাল স্বাস্থ্যৰ বাবে এয়া চাওক আজি ছিঙিছিলে বুলি কৈছিলোঁ যে এইখিনি ভোট জলকীয়া এইখিনি মানে ইয়াতে ভোট জলকীয়াও আছে বাৰু ভোট জলকীয়া কম আছে এয়া ভোট জলকীয়া কাৰোবাক লাগে যদি কমেণ্ট কৰি জনাব দেই পইচা দিব নালাগে বাৰু এনেই দিম মই এয়া কিমান ভাল লাগে দেখি ন চাওক বহুত ধুনীয়া এয়া চাওক এয়া বাৰী কণবিলাহী যে দেখাইছিলোঁ এয়া কালি দেউতাই ছিঙি থৈছে কিমান খাম কণবিলাহী আমনি লাগি গৈছে একেবাৰে এয়া আজি ভিডিঅ'টো ইমানেই আছিল আৰু যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কোনো মেকআপ নাই বহুত চিম্পুলকৈ বনাইছোঁ কৈছোঁ আৰম্ভণিতে আশা কৰোঁ সকলোৱে মৰম দিব বাই বাই